প্ৰিয় দৰ্শক জয়জ্যোতি আমি আমাৰ JSB এডভাইচ 365ৰ তৰফৰ পৰা আপোনালোক আটাইলৈ আমি আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই আজি আছোঁ বাক্সা জিলাৰ হালবাৰী আৰক্ষী চকী আৰক্ষী চকী বিষয়ববীয়া এজনৰ ছাৰৰ লগত আছোঁ মই। গতিকে তেখেতক আমি ঘৰুৱাভাৱে লগ কৰিব আহিছিলোঁ আৰু তেখেতে আমাক এটা ভাল সময় দিছে আৰু সেই সময়খিনি দিয়াৰ কাৰণে জয়জ্যোতি মই ছাৰক আমাৰ তৰফৰ পৰা মই নমস্কাৰ জনাইছোঁ, আপোনাৰ শুভকামনা কৰিছোঁ। আচ্ছা, আপোনাৰ শুভ নাম? মোৰ নাম সিদ্ধেশ্বৰ বড়ো। সিদ্ধেশ্বৰ বড়ো, হয়। আমি আপোনাক আমাৰ চেনেলৰ যোগেদি ৰাইজক আমি ক'ব বিচাৰিছোঁ আপোনাৰ থ্ৰুৰে। ছাৰ, এই যে আমাৰ যিখিনি আমাৰ এইটো গাঁৱলীয়া এলেকা গোটেইখিনি আমি বানবিধ্বস্ত নোহোৱা বুলি ক'ব নোৱাৰি। গতিকে যোৱাকালিও আপোনাক আমি দেখিছোঁ আপুনি বানৰ লগত একেবাৰে জোৰদাৰ কৰি আছে, লাগি আছে ৰাতিপুৱাৰ পৰাই, হাফ পেণ্ট পিন্ধি ঘূৰি আছে। ইয়াত আগতো আপোনাক মই যোৱা বছৰো দেখিছোঁ, আপুনি হাফ পেণ্ট পিন্ধা অৱস্থাতে দেখিছোঁ, মানে আপুনি এনেই মানে একেবাৰে দেহে গেহে লাগি থাকে। আপুনি এইবাৰ বান পৰিস্থিতিৰ যোৱাবাৰৰ পৰিস্থিতিটো কিমান ব্যতিক্ৰম বুলি ভাবে? ডিফাৰেঞ্চটো কিমান আছে ছাৰ? যোৱা বছৰো বানপানী মানে ভালেই হৈছিলে, এইবাৰো বানপানী হৈছে, কিন্তু ইয়াত কি হয়, নদীৰ বানপানীটো হঠাৎ হয়, হঠাৎ কমি যায়। গতিকে নদীৰ কাষত মানে যথেষ্ট অসুবিধা হয়। যোৱা বছৰ বানপানীটো যথেষ্ট অসুবিধা হৈছিলে। যোৱাকালিৰ যিটো বানপানী আহিছিলে, হঠাৎ ৰূপহী নদীটো বাঢ়ি গ'ল, বাঢ়ি যোৱাৰ পিছত ৰূপহী নদীৰ দাঁতিকাষৰীয়া অঞ্চলবোৰ বুৰ পেলাইছে আৰু লগে লগে আমি SDO চিভিল ছাৰ আমি নাৱৰ ব্যৱস্থা কৰিলোঁ, নাও আহিলে, কিন্তু নাও অহাৰ আগমুহূৰ্তত পানীখিনি আকৌ কমি গ'ল। কিন্তু যেতিয়া মানুহখিনি কৈছে আমাৰ ৰেস্কিউ কৰিব নালাগে, কিন্তু আমাক অলপ মানে পশু খাদ্য লাগে। তাৰমানে তেওঁলোকে চাউল খোজা নাছিলে। তেওঁলোকে কৈছে যে যিহেতু পানীটো বাঢ়িছে, পানী কমি গ'ল, গতিকে আমি খাদ্যৰ অভাৱত আমি পৰা নাই, কিন্তু আমাৰ যিবিলাক গৰু, ছাগলী, গাহৰি এইবিলাকৰ কাৰণে আমাক পশু খাদ্য লাগে। আৰু সেইখিনি লগে লগে আমি SDO চিভিল ছাৰৰ লগত কথা পাতি সেই কথাটো ওপৰলৈকে আমি মেছেজ হয়। আজি পাব নেকি ছাৰ পশু খাদ্যখিনি? আজি নিশ্চয় পাব লাগে। আজি নাপালেও অহাকালি পোৱাৰ আশা আছে? আজিয়ে পাব লাগে। হয়তো 2-3টা হয়তো বাজি যাব পাৰে, কিন্তু আজিয়ে পাব বুলি মই কিমানখন গাঁৱত আপুনি এইটো ডিষ্ট্ৰিবিউট কৰিব লাগিব? নাই, এইটো আমাৰ জালা চাৰ্কলৰ পৰা লাটমণ্ডল আহিছিলে, গাঁওবিলাকৰ ভিজিট কৰিছে। আমাৰ মেইনলি আমাৰ যিটো ৰজাবিল, ঘোঁৰামাৰা, পকালাগি, এইখিনি গাঁও মেইনলি গাঁও। ঘোঁৰামাৰা, পকালাগি, ৰাজাবিল আৰু আপোনাৰ মাধৱপুৰ, তেনেকৈ সেইখিনি মেইনলি আমি সেইখিনি জেগাত মানে এইটো আজি হয়তো পাব। ইয়াৰ মাজতে ছাৰক আৰু এটা মই কথা সুধিব বিচাৰিছোঁ। ছাৰ, শেহতীয়াকৈ কমভাৱে হ'লেও আমাৰ ইয়াতো ক'ভিডৰ এটা প্ৰভাৱ পৰিছে। শৰণীয়া উলুবাৰীত আপোনালোকে হেৰি কৰি দিছে, লগ কৰি দিছে, চুপাটো লগ কৰিছে নেকি ছাৰ? নাই কৰা, নাই। মানে ফেমিলিখন শৰণীয়াত এগৰাকী তাৰমানে হেৰি মহিলা আছিলে, মানে তেওঁৰ হাজবেণ্ড গুৱাহাটীৰ পৰা আহিছিলে। তেওঁ হোম কোৱাৰেণ্টাইন থকা অৱস্থাত তেওঁৰ পৰা স্বাব টেষ্ট কৰাইছিলে। তেওঁ যেতিয়া পজিটিভ আহি গ'ল, তেওঁক শ্বিফটিং কৰা হ'ল। লগে লগে সেই মহিলাগৰাকী স্বাব টেষ্ট কৰা লোৱা হৈছে আৰু সেই পৰিয়ালটোক কোৱাৰেণ্টাইন জ'ন হিচাপে মানে ডিক্লেয়াৰ দিয়া আছে। তেওঁলোকৰ ঘৰত কোনো অন্য ফেমিলি নাছিলে, অকল হাজবেণ্ড আৰু ৱাইফ আছিলে। ছাৰ, তেওঁলোকৰ এতিয়া মানে যিটো খোৱা খাদ্যটো কেনেকৈ কি কৰিছে? এইটো খোৱা খাদ্যটো মানে এতিয়া চালবাৰী চাব ডিভিজনত আমাৰ প্ৰথমতে কমলাবাৰী চেণ্টাৰ, চালবাৰী জুনিয়ৰ কলেজ, চালবাৰী ছিনিয়ৰ কলেজ, চালবাৰী হায়াৰ ছেকেণ্ডেৰী, ৰূপহী হাইস্কুল, এইখিনি আমি ক'ভিড চেণ্টাৰৰ কাৰণে আমি কৰিছিলোঁ। তাৰ ফলত এতিয়া যিহেতুকে কমলাবাৰী যিটো আমাৰ ইনডোৰ ষ্টেডিয়াম আছে সেইটো চলি আছে, বাকীখিনি বৰ্তমান ষ্টপ হৈ আছে, বাকীখিনি আমি মানুহ ৰখা নাই। আৰু যিবিলাক মানুহ তাত 7 দিন 8 দিন কমপ্লিট কৰিছে, নিগেটিভ আহিছে, তেওঁলোকক আমি ঘৰলৈ পঠাই দিছোঁ, মানে প্ৰশাসনে পঠাই দিছে। পঠাই দিয়াৰ পিছত আমি VDP গাঁওবুঢ়া গাঁৱৰ মুখিয়াল মানুহখিনিৰ লগত আলোচনা কৰিছোঁ, যিবিলাক মানুহ কমলাবাৰী চেণ্টাৰৰ পৰা হওক, আমাৰ যিবিলাক ক'ভিড চেণ্টাৰ আছে তেওঁলোকৰ পৰা যিবিলাক ঘৰলৈ যাব তেওঁলোকক হোম কোৱাৰেণ্টাইন ৰাখিব লাগে। গাঁৱৰ মানুহখিনিয়ে কৰিছে কি, আমি তেওঁলোকক হোম কোৱাৰেণ্টাইন নকৰি স্কুল কোৱাৰেণ্টাইন কৰিছে, মানে প্ৰত্যেক গাঁৱতে এখন LP স্কুল বাছি লৈছে, সেই LP স্কুলত তেওঁলোকক ৰাখিছে। আৰু সেই LP স্কুলত তেওঁলোকৰ যিটো খাদ্য গাঁৱৰ মানুহে তেওঁলোকক আমি দেখিছোঁ তেনেকৈ, আমি মাইনা বজাৰত দেখিছোঁ তেনেকৈ আছে, আমাৰ ঘৰেমাৰীত আছিলে, তাৰপিছত কমলাবাৰীতো দেখিছোঁ, এনেকৈ ক'ৰবাত দেখিছোঁ। এইখিনি ৰাইজে বহন কৰিছে খাদ্য প্ৰত্যেক গাঁৱত, মানে LP স্কুলত, মানে আমাৰ গাঁওবুঢ়া, আশাকৰ্মী, VDP, আমাৰ যিবিলাক আছু বা আমাৰ এপছু, গোটেইখিনিয়ে আমি আলোচনা কৰিছোঁ। আমি আমাৰ যিটো আশা আছে, মানে
আদিবাসী ছাত্ৰ তেওঁলোকৰ লগত আমি গাঁও হাতাবলৈ আমি প্ৰত্যেক গাঁৱতে আমি কি কৰিছোঁ একটা স্কুল মানে আমি কোভিড চেণ্টাৰ কাৰণে বনাই লৈছোঁ মানে ভিলেজ ক'ৰন থকা খোৱাৰ গোটেইখিনি সুবিধা আছে তাত মানে কাৰেণ্ট আছে পানী আছে আজিকালি এল পি স্কুলত পানী আছে লেট্ৰিন বাথৰুম আছে পাকা ঘৰ কাৰেণ্ট আছে গতিকে মাত্ৰ খোৱা খাদ্যখিনি তেওঁলোকে কি কৰে মানে গাঁৱৰ পৰা মানে যি আছে গাঁৱৰ মানুহে সেইখিনি চাই আছে আমি গৈ ভিজিট কৰোঁ গাঁৱৰ লগত আমি শ্বেয়াৰ কৰোঁ কথা বতৰা পাতোঁ লাগিলে আপোনালোকক সহায় কৰে আপোনালোকে আমি ফিজিকেলি আমি গৈ তেওঁলোকক ভিজিট কৰি পেলাই তেওঁলোকক তোমালোকে বেলেগ মানুহ দুই এটাই মানে ঘৰলৈ যাব বিচাৰে আমি তেওঁলোক বুজাওঁ প্ৰথমে তোমাৰ চেফটি দ্বিতীয়তে তোমাৰ পৰিয়ালৰ চেফটি তৃতীয়তে তোমাৰ গাঁৱৰ চেফটি চতুৰ্থতে দেশৰ চেফটি গতিকে আপুনি কাইণ্ডলি ইয়াত থাকক আপোনাৰ যদি কিবা অসুবিধা হয় মোৰ ফোন নম্বৰটো দি দিওঁ আপুনি আমাক ফোন কৰিব আমি নিশ্চয় আপোনাক সহায় কৰিম আজিৰ তাৰিখত ছাৰ আপুনি ৰাইজক কি ক'ব বিচাৰে এই ক'ভিডৰ ক্ষেত্ৰতে ধৰকচোন আমি যীশুখ্ৰীষ্টই কৈছে পাপক কৰিবা ঘিন পাপিক নহয় তো এতিয়াতো তেনেকুৱা হৈছে ধৰকচোন ক'ভিডটো তেওঁলোকে নিজে মাতি অনা নাই বা কৰ্মসূত্ৰ তেওঁলোকে আমাৰ যদিকে গাঁৱৰ মানুহ দুখীয়া মানুহ তেওঁলোকে বাহিৰত থাকিব লগা হয় ইয়াত আহিলে আমি দেখোঁ কিছুমান গাঁও ধাৰাৰ লগে মানুহবিলাকে তেওঁলোকক ঘৃণাৰ চকুৰে চায় তেতিয়া আমাৰ মনে কান্দি উঠে তো এইটো আমি নাভাবোঁ যে তেওঁলোকক মৰম কৰিবলৈ কিন্তু ছাৰ আমি দেখা পাওঁ এই মানে তেওঁলোকক ঘৃণ চকুৰে চায় এইটো কি হয় ছাৰ এইটো কৰিব নালাগে হয় ছাৰ একচুৱেলি এতিয়া আমি দেখি পাইছোঁ যিবিলাকৰ আমাৰ অঞ্চলত পজিটিভ ওলাইছে তেওঁলোকক 108ৰ সহায়ত লৈ যোৱা যায় লৈ যোৱাৰ পিছত তেওঁলোকক অকলশৰে ৰখা যায় অকলশৰে ৰখাৰ পিছত তেওঁলোকক কিবা ভিটামিন দিব খাদ্য দিব সেইখিনি খোৱাৰ পিছত 14 দিনৰ 15 দিনৰ পিছত সিহঁতৰ ৰিজাল্ট আকৌ নিগেটিভ আহে মই ইয়াতে এই কথাটো বুজাব বিচাৰিছোঁ মোৰ ৰাইজক যে আপোনালোকে কোনোবা যদি পজিটিভ ৰিজাল্ট আহিছে তেওঁক ঘৃণ নকৰিব তেওঁক মনত সাহস দিয়ক যদি তেওঁৰ মনত যদি সাহস থাকে তেতিয়াহ'লে তেওঁৰ যিটো ইমিউনি চিষ্টেম সেই ইমিউনি চিষ্টেম যদি ষ্ট্ৰং হয় তেতিয়াহ'লে আমাৰ প্ৰথম পজিটিভ আহিলেও আমি যদি ষ্ট্ৰং থাকোঁ খাদ্যটো ঠিকেই খাওঁ আমি যদি চাফ চাফাকৈ থাকোঁ আমি যদি চেনিটাইজাৰ কৰি থাকোঁ তেতিয়াহ'লে আমি নিশ্চয় ইয়াৰ পৰা মুক্তি পাম 15-20 দিনৰ ভিতৰত হয়তো আকৌ ছেকেণ্ড টাইম আমি নিগেটিভ ৰিজাল্ট পাম বুলি মই আশা কৰোঁ ধন্যবাদ থাকিল ছাৰে আমাক বহুত সময় দিলে আৰু আমাৰ যে SB এডভাইচ 365 তৰফৰ পৰা পুনৰবাৰ আপোনাক ধন্যবাদ জনাইছোঁ আৰু মই দৰ্শকক ক'ব বিচাৰিছোঁ ছাৰে যিখিনি কথা কৈছে এই কথাখিনি আমাৰ এলেকাৰে এজন মুখিয়াল মানুহ বুলি ধৰি লওক আপোনালোকে ঘৰুৱাভাৱে ছাৰক ধৰি লওক আৰু ছাৰে যিখিনি ৰাইজক অনুৰোধ কৰিছে মই আশা কৰোঁ ছাৰ সেইখিনি আখৰে আখৰে পালন কৰিব বুলি ৰাইজক মই আশা কৰিছোঁ মই সদৌ এটা কথাই আপোনালোকৰ চেনেলৰ জৰিয়তে অসমবাসী বিশ্ববাসী আমাৰ চালবাৰীবাসী মই ক'ব বিচাৰিছোঁ যে আপোনালোকে যিমান পাৰে ছ'চিয়েল ডিষ্টেঞ্চটো মেইনটেইন কৰক আপোনালোকে বিনা কাৰণত ঘৰৰ পৰা বাহিৰলৈ ওলাই নাহিব আপোনালোকে যেতিয়া বিশেষ কাৰণত ওলাই আহিব লগা হয় মাস্ক পৰিধান কৰিব আৰু ঘৰত চাবোন আৰু চেনিটাইজাৰ ইউজ কৰিব তেতিয়াহ'লে আমি নিশ্চয় প্ৰথমে নিজেই বাচিব পাৰিম দ্বিতীয়তে আমাৰ অঞ্চল দেশ চব আমি বচাই ৰাখিব বহুত ধন্যবাদ যথেষ্ট সময় আপুনি মোক দিলে আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু আমাৰ চেনেলটো চাই থাকক চাই থাকিবলৈ আমি অনুৰোধ জনাইছোঁ আমাৰ চেনেলটোৰ নাম যে SB এডভাইচ 365 নাপাহৰিব ছাবস্ক্ৰাইব কৰিব